আমাৰ গৃহৰক্ষী জোৱান অন ডিউটিত যদি মৃত্যুবৰণ কৰে তেনেহলে কিমান টকা লাভ কৰে। তো নমস্কাৰ ভাই বন্ধুসকল, যোৱাকালি অৰ্থাৎ 16/10/2023 ইং তাৰিখে মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ৰবীন বসুমতাৰী নামৰ আমাৰ সতীৰ্থ গৃহৰক্ষী জোৱান অন পেট্ৰলিং ডিউটি কৰি থকা অৱস্থাত দুৰ্ভাগ্যক্ৰমে বনৰীয়া মহৰ আক্ৰমণৰ ফলত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। আৰু এতিয়া কথা হ'ল, মৃতকৰ পৰিয়ালে বন বিভাগ তথা চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য লাভ কৰিবনে, আৰু যদিও বা কৰে কিমান টকা লাভ কৰিব, আৰু আন ৰাজ্যসমূহত আমাৰ গৃহৰক্ষী জোৱান অন ডিউটিত যদি মৃত্যুবৰণ কৰে তেনেহলে কিমান টকা লাভ কৰে। এটা সৰু ভিডিও ক্লিप আছে, আপোনালোকে চাই লওক। सर, सरकार की तरफ से होम गार्ड्स के लिए क्या क्या सुविधाएं प्रदान की गई हैं? सरकार की तरफ से कल्याण के लिए एक अलग धनराशि दी जाती है, और यदि कहीं भगवान ना करे दुर्घटना हो जाए तो राज्य सरकार ने दुर्घटना बीमा का भी इंतज़ाम किया है जी। और अभी हाल में ही एक आध ऐसी कैजुअलिटी दुखद हो गई हैं जी सर। तो उसके लिए 10 लाख रुपए पर होमगार्ड उनके आश्रितों को देने का प्रावधान इंश्योरेंस कराया गया है। ये अभी हुआ है सर। ये बहुत बड़ी बात है। ভিডিওটো চাই নিশ্চয় গম পালে যে আন ৰাজ্যসমূহত এজন গৃহৰক্ষী জোৱান অন ডিউটিত মৃত্যুবৰণ কৰিলে 10 লাখ টকা এককালীন সাহায্য ৰাজ্য চৰকাৰে প্ৰদান কৰে বুলি হোমগাৰ্ড কমাণ্ডেণ্ট জেনেৰেলজনে স্পষ্টকৈ কৈছে। আৰু এই ক্ষেত্ৰত ৰবীন বসুমতাৰীৰ পৰিয়ালবৰ্গও যাতে এই 10 লাখ টকা আৰ্থিক অনুদান হিচাপে লাভ কৰিব পাৰে, আৰু তাৰ বাবে অসম গৃহৰক্ষী সন্থাই যাৱতীয় কাম কাজবিলাক চলাই নিয়াত সহায় কৰে যেন। ধন্যবাদ।